সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু দেশজুৰি অংগনবাড়ী আশাকৰ্মী সহায়িকা আৰু মিনি অংগনবাড়ী কৰ্মীৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ আৰু নতুন আপডেট আপোনালোকৰ বাবে এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। টোটেল 1000 টকা বৃদ্ধি আশা কৰ্মীৰ ফিক্স যিটো ৰিনুমাৰেশ্যন আছিলে তাত বৃদ্ধি পাব, অৰ্থাৎ 3000 টকাৰ পৰা 4000 টকালৈ এই ফিক্স ৰিনুমাৰেশ্যন বৃদ্ধি হ'ব আৰু 1 অক্টোবৰ 2025 পৰা সেইটো আৰম্ভ হ'ব। এতিয়া বৰ্তমান 3000 পাই আছে, 2000 চেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে, 1000 ষ্টেট গভৰ্ণমেণ্টে দিয়ে। এতিয়া নতুনকৈ অক্টোবৰৰ পৰা 4000 পাব। 4000ত 2500 টকা চেন্ট্ৰেল গভৰ্ণমেণ্টে দিব, 1500 টকা ষ্টেট গভৰ্ণমেণ্টে দিব। টোটেল 1000 টকা বৃদ্ধি আশা কৰ্মীৰ ফিক্স যিটো ৰিনুমাৰেশ্যন আছিলে তাত বৃদ্ধি পাব, অৰ্থাৎ 3000 টকাৰ পৰা 4000 টকালৈ এই ফিক্স ৰিনুমাৰেশ্যন বৃদ্ধি হ'ব আৰু 1 অক্টোবৰ 2025 পৰা সেইটো আৰম্ভ হ'ব। এতিয়া বৰ্তমান 3000 পাই আছে, 2000 চেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে, 1000 ষ্টেট গভৰ্ণমেণ্টে দিয়ে। এতিয়া নতুনকৈ অক্টোবৰৰ পৰা 4000 পাব। 4000ত 2500 টকা চেন্ট্ৰেল গভৰ্ণমেণ্টে দিব,